হাজো ধুপৰগুৰি সত্ৰৰ সত্ৰাধিকাৰৰ দুৰ্দশা খবৰ ল'বলৈ আহৰি নাই বিধায়িকা সুমন হৰিপ্ৰিয়া আনক মহাপুৰুষৰ বাণী বিলাই ফুৰা হাজোৰ ধুপৰগুৰি সত্ৰৰ সত্ৰাধিকাৰ সুৰেণ মহন্তই উপযুক্ত চিকিৎসাৰ অভাৱত ত্ৰাহি মধুসূদন কৰিছে। তীৰ্থনগৰী হাজোৰ এইগৰাকী সত্ৰৰ সত্ৰাধিকাৰ এক জটিল ৰোগত আক্ৰান্ত হৈ দিক বিদিক হেৰুৱাইছে। মহাপুৰুষ মাধৱদেৱ স্থাপিত হাজোৰ ধুপৰগুৰি সত্ৰৰ সত্ৰাধিকাৰ সুৰেণ মহন্ত মাধৱদেৱৰ পদাচিহ্ন সংৰক্ষণ হৈ থকা ধুপৰগুৰি সত্ৰৰ সত্ৰাধিকাৰগৰাকীক চিকিৎসা কৰি সৰ্বশ্ৰান্ত হৈ পৰিছে পৰিয়ালটো। এই পৰ্যন্ত সত্ৰাধিকাৰগৰাকীয়ে কোনো চৰকাৰী সা সুবিধা নোপোৱাৰ গুৰুতৰ অভিযোগ কৰিছে সত্ৰাধিকাৰগৰাকীৰ পত্নীয়ে। আনকি জটিল ৰোগত আক্ৰান্ত হৈ থকা সত্ৰৰ সত্ৰাধিকাৰগৰাকীক খবৰ এটা ল'বলৈ আহৰি নাই হাজোৰ স্থানীয় বিধায়িকা সুমন হৰিপ্ৰিয়াৰ। ২-৪জন শুভাকাংক্ষীয়ে সহায় আগবঢ়োৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হস্পিটেলত চিকিৎসা চলিছিল সত্ৰাধিকাৰগৰাকীৰ। সম্পত্তি ধনৰ অভাৱত চিকিৎসালয়ৰ পৰিৱৰ্তে নিজ ঘৰৰ বিছনাখনতেই দিন পাৰ কৰিবলগীয়াত পৰিছে সত্ৰাধিকাৰ সুৰেণ মহন্তই। হাজোৰ একাংশ স্থানীয় ৰাইজ সত্ৰাধিকাৰগৰাকীক উন্নত চিকিৎসাৰ কৰোৱাৰ বাবে স্থানীয় বিধায়িকাৰ লগত অসম চৰকাৰক অনুৰোধ জনাইছে। সত্ৰাধিকাৰগৰাকীৰো আশা তেওঁ সুস্থ হৈ পুনৰ গুৰুজনাৰ বন্দনা কৰিব। লগতে সত্ৰাধিকাৰগৰাকীৰ ৩জনকৈ পুত্ৰ বোৱাৰী ক্ৰমে দ্বিতীয় পুত্ৰ বোৱাৰী কোনোমতে পাণ তামোলৰ দোকান এখন দি জীৱন নিৰ্বাহ কৰিবলগীয়াত পৰিছে। দ্বিতীয় পুত্ৰ সৰস্বতী মহন্ত বোৱাৰী মলয়া মহন্তৰ এগৰাকী বিকলাংগ কন্যা সন্তান চয়নিকা মহন্ত বয়স ১২ বছৰ। পৰিয়ালটোৰ কোনো ধৰণৰ আজিলৈ খবৰ ল'বলৈ আহৰি নোপোৱা হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ প্ৰতি দুখ প্ৰকাশ কৰে পৰিয়ালটোৱে। স্বামীৰ পুহৰ মাহৰ পৰাই একদম অসুখ, মেডিকেলত নিব পৰা নাই। এতিয়া মই ৩ মাহৰ পৰাই মেডিকেলত অহা যোৱা। ভাল পোৱা মানুহখিনি অলপ চলপ কিবা দিছে, সেইদি মই মেডিকেলত নি আছোঁ। কোনো চৰকাৰৰ ফালৰ পৰাই ১ টকাও বিধায়কো খবৰ লোৱা নাই। হাজোৰ পৰা মৃদুল মজুমদাৰৰ প্ৰতিবেদন, ডিজিটেল নিউজ আছাম। বেলেগৰ পৰাই কিন্তু ভাল পোৱা মানুহখিনিৰ পৰাই অলপ সহায় পাইছোঁ। ল'ৰা ছোৱালীৰ কোনো এটা চাকৰি বাকৰি নাই, সিহঁতে নিজে খাব নাপায়। এতিয়া মই কেনেকৈ চাওঁ স্বামীটোক, আপোনালোকে অলপ মনোযোগ কৰক। বিকলাংগ ১২ বছৰ হৈছে, খোজ কাঢ়িব নোৱাৰে, কথা বাৰ্তা ক'ব নোৱাৰে। তাক দাঙি বাঢ়ি লৈ জকি যাব লাগে, তাক দাঙি দাঙি লৈ যাব লাগে। মোৰো অসুস্থ, কঁকালৰ আজাৰ আছে মোৰ, তথাপিতো মই ছোৱালীটোক পেলাই থ'ব নোৱাৰোঁ। খোৱাখিনি কোলাত লৈ খুৱাব লাগে, পাণ তামোল এখন দোকান দিওঁ, দুজনে লগ হৈ দিওঁ। কাৰণ মই তেওঁ নহ'লে মই নোৱাৰোঁ অকলে ছোৱালীটোক ৰাখিব। সেইটো মই তেওঁকে ৰাখোঁ। তেনেস্থলত দেউতা হৈছে এজন সত্ৰ অধিকাৰী, তেওঁ কোনো ফালৰ পৰা দিব নোৱাৰে। তেওঁ নিজৰে নিপোচে, কাৰণ তেওঁৰ অসুখ বেমাৰ আজাৰত ভুগি আছে, তেওঁকো ক'ব নোৱাৰোঁ। গতিকে বানপানী আহিলে ২-৩বাৰ আহিছে, মই স্কুলত থাকিব লগা হৈছে, শিবিৰত থাকিব লগা হৈছে। কোনো ফালৰ পৰা চৰকাৰৰ নাই পায়খানা, নাই গেছ, নাই ঘৰ দুৱাৰ। পোৱাৰ ভিতৰত মই লাইটটো পাইছোঁ, কাৰণ মই ছোৱালীটোক চাই সেইখিনি মোক সহায় কৰিলে বহুতখিনি আনন্দ পাম। কাৰণ ছোৱালীটোক মই দেখাব বিচাৰিছোঁ যেন এনেকুৱা ল'ৰা ছোৱালীক বাহিৰত নিয়ে, কিন্তু মই এইটো সুবিধা গৈছিলোঁ GMCত ভৰ্তি কৰিব গৈছিলোঁ। তাত ক'লে যেন এণ্ট্ৰি কৰিব লাগে নামভৰ্তি, মই সেইখিনিও কৰি থৈ আহিলোঁ। তাৰে পিছত তেওঁলোকে কৈছে যে এণ্ট্ৰি কৰাৰ পিছত আপোনালোকক খবৰ দিম। আজিলৈকে 3 বছৰ পাৰ হ'ল, আজিলৈকে খবৰ নাই তেওঁলোকৰ। এতিয়া মই ছোৱালীটোক যদি নিব পাৰোঁ মই ভাল পালোঁ আপোনালোকৰ জৰিয়তে, সেইখিনিয়ে মোক ক'ব লাগে।